Welcome to my YouTube channel Dipali Deka koch. আজি মই আপোনালোকৰ আগত মাছৰ সৈতে পিঠাগুৰি দি টেঙা পাচলি বনাই দেখুৱাবলৈ ওলাইছোঁ। মই প্ৰথমতে আপোনালোকৰ ইয়া সৰু সৰু দৰিকণা মাছ ভাজি লৈছোঁ আৰু ইয়া পংকজ মাছ আৰু লগতে ইয়া পিঠাগুৰি ভাত খোৱা চাউলৰ পিঠাগুৰি আৰু ইয়া হাঁচৰ টেঙা অকণমান কুটি লৈছোঁ। মই এতিয়া মাছ ভজা কেৰাহীটো লৈ লৈছোঁ। প্ৰথমতে মই অলপ তেল দি দিছোঁ। তেল চব্জিখিনি জোখৰ অনুযায়ী লৈ ল'লেই হ'ল। তাৰপাছত ইয়াত কটা পিঁয়াজ, তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত কটা পিঁয়াজ দি দিছোঁ। কটা পিঁয়াজ অলপ দি দিওঁ, অকণমান সময় লৰাই দিছোঁ। ৰঙচুৱা হোৱাৰ লগে ভাজি থাকিব পিঁয়াজখিনি আৰু ইফালে মই হাঁচৰ টেঙাখিনিৰ ওপৰতে নিমখ জোখৰ অনুযায়ী দি দিছোঁ আৰু হালধি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ লৈছে। পিঁয়াজখিনি ৰঙচুৱা হ'ল। এতিয়া ইয়াত মই কেঁচা জলকীয়া দুটা দি দিছোঁ কাটি কিনে। এতিয়া লগে লগে মই ইয়াত হাঁচৰ টেঙাখিনি ঢালি দিছোঁ। হাঁচৰ টেঙাখিনি ভালকৈ লৰাই দিব। লৰাই কিনে অকণমান সময় গৰম হ'বলৈ দিব। গেছৰ জুইখিনি ল' ফ্লেমত দি দিব, কাৰণ কেৰাহীটো বৰ বেছি গৰম হৈ যোৱাৰ বাবে মই জুইখিনি অকণমান কমাই দিছোঁ। এই টেঙা পাচলি বনাবলৈ বৰ বেছি সময় নালাগে। আৰু ইফালে মই এই পিঠাগুড়িখিনি যদি এনেকৈ দি দিওঁ তেতিয়াহ'লে গোটা বান্ধি যাব। গতিকে মই অলপ ঠাণ্ডা পানী দি কিনে পিঠাগুড়িখিনি এনেকৈ গুলি লৈছোঁ। এতিয়া ইফালে টেঙাখিনি কেৰাহীটোৰ তলত অলপ অলপ লাগিব ধৰিছে। গতিকে মই ইয়াত পিঠাগুড়িখিনি ঢালি দিছোঁ। পিঠাগুড়িখিনি ঢালি দি কিনে মই আকৌ অলপ পানী দি দিছোঁ। আপোনালোকে ঘৰৰ সদস্য চাই পিনে পানীখিনি জোখৰকৈ দিব। এতিয়া মই অলপ সময় চব্জিখিনি ঢাকন মাৰি এতিয়া মই 3 মিনিটৰ পাছত ঢাকনখন এৰাই দিছোঁ। এতিয়া চব্জিখিনি বৰ ধুনীয়াকৈ উতলিছে, দেখিছে নহয়। পিঠাগুড়ি দিয়াৰ লগে লগে চব্জিখিনি ডাঠ হৈ গৈছে। এনেকৈ আপোনালোকেও এদিন বনাই খাই চাবচোন। চব্জিৰ বৰণটোত অকণমান দেখিবলৈ শুৱনি হ'বৰ বাবে মই ৰেড চিলি অলপ দি দিছোঁ। ৰেড চিলিখিনি মই ইয়াত ঘূলি দিছোঁ। ভাল লাগিছে, হেতাখনেৰে ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া সম্পূৰ্ণ তৰকাৰীখিনি উতলি থকাৰ বাবে মই ইয়াত এতিয়া দৰিকণা মাছ অলপ ছটিয়াই দিছোঁ। আপোনালোকে যিমান দিয়ে সিমানে দিব পাৰে। মই কাৰণ বেছি দিয়া নাই। আজি আমি ঘৰত সদস্য মাত্ৰ 2জন। ছোৱালীজনী মোমায়েকৰ ঘৰলৈ গৈছে আৰু ইয়াতে মই পংকজ মাছৰ এপিচ দি দিছোঁ। মাছ দি মই বৰ বেছি সময় নথওঁ, মাত্ৰ 2 মিনিট 3 মিনিট সময় মই চব্জিখিনি ঢাকন মাৰি দিছোঁ। তাৰপাছত 2 মিনিটৰ পাছত মই আকৌ চাম। 2 মিনিট সময় হৈ গ'লগৈ। এতিয়া চব্জিখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া এতিয়া মই চব্জিখিনি সৰু চৰিয়া এটাত নমাই লৈছোঁ। এনেদৰে পিঠাগুড়ি আৰু টেঙা মাছ দি বনালে বৰ বেছি সময় নালাগে। আপোনালোকেও এদিন বনাই পিনে খাই চাবচোন, বৰ সোৱাদ পাব। মই আগতেও এনেকৈ বনাই খাই চাইছোঁ। গতিকে আপোনালোককো আজি এই ভিডিঅ'টোৰ যোগেদি দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে
লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। থেংক ইউ, ধন্যবাদ। জয় আই অসম।